তো এয়া দেখিছে এতিয়া আমাৰ যিহেতু থলুৱা যোনটো খাদ্য আহি গ'ল তো এইফালে আপোনাৰ ভাত আছে আৰু এইফালে ভাত মিক্স ভেজ হয় আৰু এইফালে আপোনাৰ মই যোনটো মোৰ ফেভাৰিট হয় বেঙেনা ফ্ৰাই হয় এইফালে আলু পিটিকা এইফালে চালাড আৰু এইফালে কিবা তৰকাৰী এটা হয় আৰু এইটো খাৰ আৰু এইটো মটৰ ঘুগুনি আৰু এয়া পায়স আৰু এইফালে দেখিছে পৰ্ক আপোনাৰ আৰু পৰ্ক ষ্টিক আৰু প্লাছ এই হাঁহৰ মাংস আৰু এই হ'ল আপোনাৰ লোকেল চিকেন আৰু বিশেষকৈ ইয়াত স্পেচিয়েলিটি হ'ল বিশেষ আচাৰটো তো ইয়াত আপুনি চাওক কেনেকুৱা বিভিন্ন ৰকমৰ আচাৰ আছে এইটো হ'ল হেৰি নগা টেঙা এইটো কিহৰ হয় এয়া খৰিচা আৰু এয়া ভোট জলকীয়া চাটনি হয় আৰু এয়া আমলখিৰ আৰু এইটো জলকীয়া আছে অ'কে ভোট জলকীয়া এইফালে চিকেন কাৰী ৰেডি হৈ আছে পূৰা ঘৰুৱা ষ্টাইলত অঁ এইফালে দেখিছে কিমান ডাঙৰ মাছ 15.5 কেজিৰ ডাঙৰ বাহু মাছ অঁ নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলে তো আজি আকৌ এখন ধাবালৈ আহিছোঁ ইয়াত য'ত এথেনিক ফুড পোৱা যায় থলুৱা খাদ্য পোৱা যায় আৰু এই ধাবাখনৰ লোকেশ্যনটো মই কৈ দিছোঁ আমাৰ লাহোৱালৰ ওচৰতে পৰে লাহোৱালৰ মাজতে পৰিছে মানে তো আপোনালোকে দেখিছে এইফালে তিনিচুকীয়া যায় আৰু এইফালে মোৰ বেক চাইডে যে ডিব্ৰুগড় যায়গৈ ঠিক আছে তাৰ মাজতে আছে তিনিচুকীয়াটো পাবই নাই লাহোৱাল নোপোৱা আগতেই বন্ধু ধাবা বুলি ক'লেই হৈ যাব তেতিয়া আপোনালোকে ধুনীয়াকৈ বন্ধু ধাবাত আহিব পাৰিব মই আপোনালোকে সম্পূৰ্ণ দেখুৱাই দিছোঁ ৰেষ্টুৰেণ্টখন এতিয়া তো এইখনেই হৈছে বন্ধু ধাবা থলুৱা খাদ্য জুতি লগা সম্ভাৰ এণ্ড এথেনিক ফুড হাব আপোনাক আৰু এবাৰ ক'লোঁ চাগে এইফালে তিনিচুকীয়া যায় আৰু লগতে এইফালে ডিব্ৰুগড় যায় তো এয়া দেখিছে প্ৰথম সোমাই আপোনালোকে চাব ডাঙৰ সিংহ দুটা আছে তাৰপিছত আৰু এয়া এতিয়া এণ্ট্ৰি সোমাইছোঁ এণ্ট্ৰি সোমোৱাৰ লগে চব কি ধুনীয়াকৈ তেখেতসকলে ডেক'ৰেট কৰিছে তো এয়া চব বুদ্ধদেৱ আৰু এইফালে গণেশ আছে ধুনীয়াকৈ আৰু ইমান ধুনীয়াকৈ তেখেতসকলে থৈছে তো এয়া এইফালে দেখিছে বুদ্ধদেৱ তো এইফালে দেখিছে শংকৰদেৱ আৰু মাধৱদেৱৰ বহি থকা দেখুৱাইছে এইফালে শংকৰদেৱ মাধৱদেৱ এনেকৈ তো এইফালে দেখিছে কৃষ্ণ আৰু ৰাধা আৰু এইফালে দেখিছে দেৱাদিদেৱ মহাদেৱৰ ফটো আছে তো এয়া একচুৱেলি টাইলছৰ হয় নেকি গ্লাছ ফাইবাৰ হয় এইটো বেচিবৰ কাৰণে কোনোবাই লাগে যদি নিব পাৰিব অঁ গ্লাছ ফাইবাৰৰ হয় ন গ্লাছ ফাইবাৰ অ'কে তো ইয়াত দেখিছে গঁড় সিংহৰ তো দেখিলে এতিয়া আমি সোমাই মেলি দেখিছে চাৰিওফালে কি ধুনীয়াকৈ এই ধুনীয়াকৈ ইমান ধুনীয়াকৈ বনাইছে বস্তুবিলাক ভাল লাগিছে আৰু আপোনালোকে ইয়াত যদি যেতিয়া আপোনালোকে ভিতৰত সোমাই লগে লগে আপোনাৰ মনটো এনেই ভাল লাগিব তো এতিয়া তেখেতসকলক খাদ্যবিলাক দেখুৱাম খাদ্যবিলাক কেনেকুৱা ধৰণৰ হয় কি হয় তো এইটো যে আৰু যিহেতু থলুৱা খাদ্য ইয়াত পোৱা যায় বুলি এথেনিক ফুডটো পোৱা যায় বুলি কৈছে চ' এথেনিক ফুডটো মই আপোনালোকক দেখাম কি আছে কি আৰু কি আমি অৰ্ডাৰ দিম মই সেইটো আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো ভাল পাব তো ইয়াত দেখিছে মই আপোনাক মেনুখন দেখুৱাইছোঁ এই বন্ধু ধাবা লিখা আছে এটি ৰোড ৰজাঘাট আৰু লাহোৱাল বুলি আছে আৰু এইফালে দেখিছে মেনুবিলাক যেনেকৈ আপোনাৰ ব্লেক টি খায় মিল্ক খায় কফি খায় অনিয়ন পকৰা খায় তো যেনেকুৱা বহুত কিছুমান আছে আৰু ক্ৰীম অফ টমেট' চুপ এনেকুৱা বহুত কিবাকিবি আছে প্লেইন ৰাইচ 60 জিৰা ৰাইচ 60 তো সেনেকুৱা ধৰণৰ আৰু বিশেষকৈ ইয়াৰ যোনটো বন্ধু ধাবা ট্ৰেডিশ্যনেল থালি 100 একচুৱেলি বহুত দাম কম হয় ট্ৰেডিশ্যনেল থালি ইয়াত বহুত কেইবাবিধো দিয়ে মানে থালিত আৰু প্লাছ এয়া দেখিছে এইফালে দেখিছে লোকেল চিকেন আছে মটন আছে ডাক আছে ফিছ আছে এগ আছে ৰুটি নান আছে তেনেকুৱা ধৰণৰ বহুত কিবাকিবি আছে পৰ্কো আছে তান্দুৰী আছে তো সেনেকুৱা তো চালাড আছে তো এনেকুৱা বহুত কিবাকিবি আছে তো সেইখিনি এতিয়া চাই লওঁ আমি কি খাওঁ আৰু লগতে দেখিছেনে ফিছ কাৰী ফিছ মছালা ফিছ টেঙা জোলো আছে তো আৰু লগতে পৰ্ক দেখুৱাইছোঁ পৰ্ক কাৰীও পায় পৰ্ক ড্ৰাই ফ্ৰাই পায় পৰ্ক মছালা পায় পৰ্ক চিলি পায় এনেকুৱা বহুত পনীৰ টিক্কা তন্দুৰী চিকেন তো এনেকুৱা এইটো দেখিছে এনেকুৱা বহুত কিবাকিবি পায় তো এইখিনি এতিয়া আমি চাই লওঁ কি লওঁ তাৰপিছত এতিয়া ধুনীয়াকৈ অৰ্ডাৰ দিম তাৰপিছত আপোনালোকক দেখুৱাম আৰু কি খাম এতিয়া আপোনালোকে গম পায় যে মই য'ৰ হোটেলত যাওঁ য'ৰ ৰেষ্টুৰেণ্টত যাওঁ তাতে মই অ'নাৰৰ লগত কথা পাতোঁ আৰু এই বন্ধু ধাবাৰ যিহেতু অ'নাৰ আপুনিয়ে হয় দাদা নমস্কাৰ দেই দাদা আপোনাৰ গুড নেমটো কুশল হাজৰিকা তো আপোনালোকৰ ইয়াত ধাবাত আহিছোঁ বিশেষকৈ থলুৱা খাদ্যৰ কাৰণে ফেমাছ বুলি শুনিছোঁ তো সেইকাৰণে আজি আহিছোঁ খাবলৈ আৰু আপুনি কওকচোন দাদা এইখন খোলা কিমান দিন হ'ল 22 বছৰ হৈছে 22 বছৰ হৈছে 1999 চনৰ
13 অক্টোবৰ পূজা সময়ত হয় বুধবাৰ আছিলে হয় তেতিয়া অপেনিং কৰিছিলোঁ। তেতিয়া অপেনিং কৰিছিলে তেতিয়া ফাৰ্ষ্ট কি বনাইছিলে তেতিয়া আমি প্ৰথম আমি আৰম্ভ কৰিছিলোঁ হাঁহ মাংস হয় মানে বাকী আৰু ভাত ৰুটিৰ লগতে বাকী মাংসবিলাক থকাৰ উপৰিও হাঁহ মাংসটো আমি আমাৰ অসমীয়া মানুহৰ প্ৰিয় খাদ্য হাঁহ মাংস আৰু সেইটো আমি ঘৰৰ আমাৰ হাঁহ মাংসটো আমি সেইটো ষ্টাইলতে আমি ইয়াত ধাবাত আমি ৰাইজৰ বাবে তৈয়াৰী কৰিছিলে তাৰমানে হয় ৰেডি কৰি দিছিলোঁ। অঁ তেনেকৈ তাৰপিছত আমি খুব ভাল ৰেচপঞ্চ পাইছোঁ, ৰাইজ আহিছে খাইছে আৰু আজিও সেই হাঁহ মাংস আমাৰ সুনাম আছে, গোটেই অসমতে আছে। হয় নেকি? অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে। অঁ তো এতিয়া আপোনাৰ চবতছে ইয়াত কোনটো ডিছ বেছি চলে এতিয়াও হাঁহ মাংসটোৱে চলে নে? হাঁহ মাংসটো আছে, হাঁহ মাংসৰ ডিমাণ্ডটো আছে। অঁ হাঁহ মাংস ধৰক আজিকালি বহুত মানুহে বাৰু এই গৰমৰ কাৰণে অকণমান কমকৈ খায় আৰু বহুতৰ প্ৰেছাৰৰ প্ৰব্লেম থাকিলে হাঁহ মাংসটো কমকৈ খায়। এনেই আদাৰত হাঁহ মাংসৰ ডিমাণ্ডটো এতিয়াও আছে। হাঁহ মাংসৰ ডিমাণ্ডটো এতিয়া আছে ন? অসমীয়া থালি আছে, আমাৰ বন্ধু ধাবা থালি আমি 100 টকাত থালি দিওঁ। কেইবিধ দিয়ে? তাত আমাৰ 6-7 বিধ মানে তৰকাৰী থাকে, থলুৱা খাদ্য থলুৱা খাদ্য অঁ মানে খাৰ শাক থাকে, আলু পিটিকা থাকে, চাটনি থাকে, চালাড থাকে, এনেকৈ ধৰণে ডাল মাহৰ এনেকুৱা থাকে, এইবিলাক মানে আমাৰ প্ৰিয় থাকে আমাৰ। অ'কে তো এতিয়া আপোনালোকৰ থলুৱা খাদ্যত আপোনালোকে মছলাজাতীয় বস্তু ইউজ কৰেনে? তাত মছলা লয় আমি অঁ একেবাৰে নকৰোঁ, আমি সেইখিনি একদম ঘৰুৱাভাৱে বনাওঁ। আমাৰ আদা ৰচুন দি আমাৰ ঘৰুৱা মছলা, মান ধনিয়া, ধনিয়া এনেকুৱা এইবিলাক উপকৰণ দিহে আমি বনাওঁ। অঁ তো এনেই আপোনালোকৰ ইয়াত মানুহে আহি হাঁহৰ বাহিৰে আৰু কি ভাল পায়? হাঁহৰ বাহিৰে আৰু ৰাইজে আমাৰ হেৰি বিচাৰে, আমাৰ মটনটো আছে, ছাগলী মাংস আছে, পৰ্ক আছে। পৰ্ক আছে হয় হয়। আৰু মাছ আমাৰ লোকেল মাছটো খুব বিচাৰে ৰাইজে। লোকেল মাছ ন? ৰাখোঁ আমি, আৰি মাছ ৰাখোঁ, আৰি বাহু যেনেকৈ ছিজনত যি পোৱা যায়। আৰু বৰিয়লি মাছটো পোৱা যায় আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ। অঁ বৰিয়লা মাছ ভাল লাগে খাই। হয় 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 আমি গোটেইখিনি ৰাইজৰ বাবে আমি ৰাতিপুৱাই বজাৰ কৰি এইখিনি সাজু কৰি ৰাখোঁ আৰু। অ'কে তো আপোনাৰ ৰাতিপুৱা কেইটা বজাত খোলে, কেইটা বজাত ৰাতি বন্ধ হয়? ৰাতিপুৱা আমি 9মান বজাত খোলোঁ, 9মান বজাত খোলোঁ আৰু আমাৰ এনেই 11টামান বজালৈকে আমি থাকোঁ। 11টামান বজালৈকে নৰ্মেলি খোলা থাকে আৰু 11 বজাৰ পিছতো কিছুমান ব্যক্তি ধৰক আছে, তেওঁলোক আমাৰ বহি আছে, খাই আছে, অৰ্ডাৰ দিছে, তেনেকুৱা সময়ত আমি তেওঁলোকক খুৱাই তেতিয়া অলপ সময়লৈকে আমি আৰু থাকোঁ তেওঁলোকৰ প্ৰয়োজন অনুসাৰে। আৰু মেডিকেলৰ বহুত পেচেণ্ট আছে, পেচেণ্টৰ এটেণ্ডেণ্টবিলাক আহে, তেওঁলোকৰ বাবে খাদ্য দিব আহে। বইল খাদ্য মেডিকেলৰ পেচেণ্টৰ প্ৰয়োজন অনুসৰি যেনেকুৱা ৰুচি অনুসৰি আমি বনাই দিওঁ তেনেকুৱা। অ'কে এতিয়া আপোনালোকে বাৰু যেনেকৈ আজিকালি গম পাইছে ছুইগি, জমেট' তেনেকৈ অনলাইন কৰে নেকি? অনলাইন নাই, এতিয়া আমি অনলাইন কৰা নাই। অনলাইন কেলৈ নকৰে? অনলাইন নকৰাৰ কথা আমাৰ এইফালে বেছি ইমান তেনেকুৱা ডিমাণ্ডো হোৱা নাই ইয়াত। আমাৰ অকল মানে কি ৰুৰেল এৰিয়া পৰ্যটক সেইকাৰণে এইফাললৈ ইমান তেনেকুৱা ডিমাণ্ড হোৱা নাই। আৰু কিন্তু আমাৰ এনেকুৱা হয়, আমাৰ ওচৰতে বেংক আছে, কিছুমান অফিচ আছে, সেইবিলাকত আমি অৱশ্যে আমি তাতে হোম ডেলিভাৰী কৰোঁ এইবিলাক। অ'কে তো এতিয়া অলপ আগতে আপুনি কথা এটা কৈছিলে যে আপোনাৰ লগত এটা ইয়াতে কিবা এটা ঘটনা এটা ঘটিছিলে, যোনটো আপোনাৰ 25,000 টকা লষ্ট হ'ল। তো সেইটো কিহৰ কাৰণে হ'ল, যিহেতু আপোনাৰ লগত যোনটো আজি ঘটিছে সেইটো যাতে অন্য লগতো যাতে নঘটে, তো আপোনাৰ লগত যোনটো হ'ল সেইটো কাইণ্ডলি ৰাইজক কৈ দিয়কচোন। মানে কথা সন্ধিয়া 7মান বজাত মোক অকণমান জোৰছে। সন্ধিয়া 7মান বজাত মোলৈ এটা ফোন কল আহিলে। হয় মই ফোন কলটো এটেণ্ড কৰিলোঁ, তেখেতে কৈছে নিজকে পৰিচয় দিছে যে মই আৰ্মি অফিচাৰ। আৰ্মি অফিচাৰ বুলি ক'লে মই সুধিলোঁ কি নাম, কি কথা সুধিলোঁ, তেখেতৰ নাম কৈছে আৰু কিবা চিং কৈছে, তাৰপৰা কথা পাতিছে। মই কথা পাতোঁতে মোৰ লাগিছে যে তেওঁ মানে আৰ্মি অফিচাৰ হয় জানো, কাৰণ আজিকালি বহুত ধৰণৰ কল আহি থাকে তেনেকুৱা। থানাৰ ক্ষেত্ৰত বা আৰ্মি অফিচাৰে কল নকৰিব বুলিও মই সন্দেহ কৰা নাই। এটা কাম কৰক, আপুনি মোৰ ষ্টাফৰ নাম্বাৰ দিছোঁ, মই তেখেতক আপুনি কল কৰক, কি খাদ্য লাগে। তেখেতে মোক কৈছে যে আমাৰ প্লাটনটো আহিছে, ইয়াত কিবা ডিউটি এসপ্তাহমানৰ কাৰণে থাকিব, আপোনাৰ মোহনবাৰী এয়াৰপৰ্টৰ ওচৰতে থাকিব। অসমীয়াত কৈছে নে হিন্দীত কৈছে তেখেতে? হিন্দীত কৈছে, হিন্দীত কৈছে। আৰু এসপ্তাহৰ কাৰণে তেওঁলোক থাকিব আৰু 25-30জন মানুহৰ খানা সদায় লাগিব বুলি কৈছে তেওঁলোকে। আৰু সেইখিনিৰ কাৰণে তেওঁলোকে ডেইলি পে'মেণ্ট কৰিব আৰু তেওঁলোকে মানুহ পঠাই গাড়ী দি লৈ যাব, মোক তেনেকৈ ক'লে। ঠিক আছে, হ'ব, একো কথা নাই। তেওঁ বহুতখিনি অৰ্ডাৰ দিলে, মোৰ ষ্টাফত আমাৰ অনিল আছে, অনিল কুটুম আছে, তেওঁৰ নাম্বাৰটো দিলে, তেওঁৰ লগত কথা পাতিলে, কথা পাতি অৰ্ডাৰ দিলে। অৰ্ডাৰ দিয়াৰ পিছত যেতিয়া খানাটো হৈ গ'ল বুলি আমাৰ অনিলে তেওঁক জনালে, তেতিয়া মোক কৈছে যে তেওঁ কল কৰিছে যে আপোনাৰ মোক ATM কাৰ্ডৰ নাম্বাৰ দিয়ক, আপোনাৰ ATM কাৰ্ডৰ থ্ৰুৱেদি আমি আমাৰ আৰ্মিৰ মানে
নিয়ম আছে মানে কাৰ্ড টু কাৰ্ডে ট্ৰান্সফাৰ হ'ব। কিন্তু আপোনাৰ আমাৰ ফোনপে' আছে, গুগল পে' আছে, আপুনি এইবিলাকো কৰক। আমিতো এনেকৈ দিব নোৱাৰিম কাৰণ আমাৰ তেনেকুৱা ব্যৱস্থা নাই, কাৰ্ড নাই। মই তেনেকৈ নাই বুলিয়ে কৈছোঁ। তাৰপিছত অনিলক তেওঁ কনভিন্স কৰিব বিচাৰি আছিলে যে অনিলৰ কাৰ্ডৰ থ্ৰুৱেদি দিব। তাৰপৰা অনিলক মই লগে লগে ফোন কৰি মানা কৰি দিওঁ, তুমি কাৰ্ড নাম্বাৰ কেতিয়াও নিদিবা। মই গম পালোঁ এইটো ফ্ৰড হয় আৰু অলৰেডি আমাৰ খানা বনাই দিয়া হৈছিলে। প্ৰায় 23-25,000 টকাৰ খানা তেওঁ অৰ্ডাৰ দিছিলে। তাৰপিছতে কি কৰিলোঁ আমি, সেই বস্তুটো আমি লগতে তেওঁক কল কৰিছোঁ। আমি লাহোৰৰ আমাৰ লোকেল থানা আছে, তেওঁক তাৰ ৰচিদটো আমি জনাইছোঁ। তেখেতেও ক'লে যে আপোনালোকে এইবিলাক এণ্টাৰটেইন নকৰিব, সেইকাৰণে এইবিলাক বহুত ফ্ৰড হৈ আছে। পিছত খবৰ কৰি এনেকৈ গম পাইছোঁ পিছলৈ আমি, আমাৰতো বহুত টকা লছ হ'লে আৰু বহুতকে মই জনাই দিছোঁ সেই কথাটো। বন্ধুবৰ্গ যিবোৰ এইবিলাক হোটেল বিজনেছত আছে বা ধাবাত আছে বা এনেকৈ যিমানখিনি মোৰ চিনাকি মানুহৰ ভিতৰত মই জনাইছোঁ চবকে যে যাতে আপোনালোকে এনেকুৱা বিপদত নপৰক। সেইবিলাক গম পাইছোঁ যে লাহোৰ বজাৰত এনেকৈ ব্ৰইলাৰ কাটি 25 কেজি নে 30 কেজি ব্ৰইলাৰ কাটি সেইখিনিও নষ্ট কৰিছে তেওঁলোকে। আপুনি মানে ভাল শিক্ষা এটা পালে, ভাল শিক্ষা পাইছে। তো এনেকৈ আপোনালোকৰ যদি এনেকৈ ব্লেংক কল আহে, কোনোবাই যে ATM নাম্বাৰ বা কিবা কিনি দিয়া ব্যৱস্থা কৰে বা কোনোবাই কিবা খুজিলেও আপোনালোকে এই ফ্ৰডৰ পৰা বাচি থাকিব। ৰাইজক যিহেতু কৈ দিছে, দাদাৰ লগত যিটো ঘটিছে যাতে আপোনালোকৰ লগতো নঘটক। তো সেইকাৰণে এইটো নিজে চাই চিতি কৰিব আৰু যিকোনো কাম। তো দাদা থেংক ইউ, আপুনি অলপ সময় দিলে আজি, ইমানখিনি ধুনীয়াকৈ আপোনাক প্ৰশ্নখিনি সুধিলোঁ আৰু ধুনীয়াকৈ উত্তৰখিনি দিলে। তো ভাল লাগিলে, থেংক ইউ দেই। থেংক ইউ, তোমালোকৰো থেংক ইউ। আমাৰ ইয়ালৈ আহিছে, ভাল লাগিছে। ৱেলকাম, জনাইছোঁ বন্ধু তাৰপৰা ৱেলকাম। আৰু ৰাইজক কৈ দিয়ক যাতে আহে, যাতে আপোনালোকৰ ৰাইজক মই ৰাইজক আহ্বান জনাম, আপোনালোকে আহিব। থলুৱা সুস্বাদু খাদ্যৰ বাবে বন্ধু ধাবা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আৰু আপোনালোকক ইয়াত আৰু এটা কথা মই জনাই থওঁ, ইয়াত আমাৰ বহুত গ্ৰাহক আহিছে, বহুত গ্ৰাহক আজি 22 বছৰত মই বহুত ধৰণৰ গ্ৰাহক পাইছোঁ। আৰু তেওঁলোকৰ বহুত ধৰণৰ সামগ্ৰী, কেতিয়াবা কাৰোবাৰ পাৰ্চ থাকি যায়, কিবা থাকি যায়, এনেকুৱা বস্তু আপোনালোকক এইখিনি মই এক্সপিৰিয়েঞ্চ দিব পাৰোঁ যে ইয়াৰ পৰা বস্তু আপোনালোকক কিবা এটাও নেহেৰায়। মানে 5 লাখ টকালৈকে এনেকুৱা মানুহে এৰি থৈ গৈছে। আমাৰ ষ্টাফ ইমান সকলো মই বিশ্বাসী বুলিয়ে কওঁ আপোনাক যে তেওঁলোকে পায়ো ঘূৰাই দিছে। আৰু মই সেই মানুহক ঘৰত গৈ মই পইচা দি আহিছোঁ। মানে তেওঁলোকে আমাৰ বিমান দা বুলি আছে ডিব্ৰুগড়, সঞ্জীৱনী ফাৰ্মাচীৰ মালিক, তেওঁ 5 লাখ টকা এবাৰ থাকি গৈছিলে, তেখেতৰ পইচা আমি ঘূৰাই দিছোঁ। সকলো আস্থাভাজন, সেইটো কাৰণে বন্ধু ধাবাৰ ওপৰত সকলোৰে এটা বিশ্বাস আছে। বন্ধুটো মানে এনেকুৱা, বন্ধুৰ নামটো হৈছে কি, মোৰ মায়ে দিয়া নাম। মোক কৈছিলে যে তোৰ তই যেতিয়া খুলিছ, তোৰ বন্ধুবিলাক আহিব ইয়ালৈ, সেইকাৰণে তাত আহিব, সকলো তোৰ বন্ধু এইবিলাক বন্ধু হিচাপে আহিব। সেইকাৰণে বন্ধু হোটেল নাম দে বুলি কৈছিলোঁ। মই কিন্তু সেই সময়ৰ লগত চলিত মই বন্ধু ধাবা কৰিলোঁ। বঢ়িয়া বঢ়িয়া। হয় হয়, সেইকাৰণে সকলো শুভাকাংক্ষীকে মই স্বাগতম জনাইছোঁ বা সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহিব আপোনালোকে আমাৰ ইয়াত আহাৰ গ্ৰহণ কৰিব। আৰু ৰাইজকো ক'ব, আমাৰ কিবা যদি বেয়া পায় আমাক ক'ব, আৰু ভাল পালে আনক ক'ব। অ'কে, বঢ়িয়া বঢ়িয়া। দাদাৰ যোনখিনি কথা ক'লে বহুত পাৰফেক্ট কথা কৈছে। বিশেষকৈ লাষ্টৰ এণ্ডিংটো দাদাই যে কৈছে যে ইয়াত 5 লাখ পৰ্যন্ত থৈ গৈছে। সাধাৰণতে এই বস্তুটো আজিলৈকে কিমান ভিডিঅ' বনালে, কিমান হোটেলত গ'লোঁ, ক'ত গ'লোঁ, কিন্তু আজিলৈকে সেই বস্তুটো পোৱা নাছিলোঁ। কিন্তু দাদাই যে ব্ৰিলিয়েণ্ট মানুহ, মানে যোনে নিজৰ ষ্টাফৰ প্ৰশংসা কৰিছে, লগতে তেখেতে নিজেও কৈছে যে ইয়াত 5 লাখ মানুহটো 5 লাখলৈকে থৈ গৈছে, আৰু কি পাৰ্চাছ থৈ গৈছে, কিন্তু দাদাহঁতে বেক কৰি দিছে। তো এইটো সঁচাকৈ দাদাক বহুত মই অন্তৰৰ পৰা কৈছোঁ, আপুনি বহুত গ্ৰেট পাৰ্চন। তো এনেকৈ আপুনি ৰাইজক সেৱা কৰি যাওক, আপোনাক আকোৱালি ল'বে, চবেই আপোনাক আকোৱালি ল'ব। নিশ্চয় নিশ্চয়, ৰাইজৰ আস্থা আছে, সকলো আহি আছে। আমাৰ শিল্পীসকল বিশেষকৈ তেওঁলোক অনুষ্ঠানৰ সময়ত বহাগ মাহত আমাৰ জুবিনৰ পৰা আৰম্ভ কৰি জুবিন, দিকু, সীমান্ত শেখৰৰ পৰা আদি কৰি গোটেইখিনি আমাৰ যিমান মানে নৱপ্ৰজন্মৰ শিল্পী আছে বা আমাৰ প্ৰবীণ শিল্পীসকল আছে, তেওঁলোকো আহে। তেওঁলোকে আহি খাই বৈ যায় ইয়াতে। হয়, অনুপম শইকীয়াকে আদি কৰি, আৰু অনুপম শইকীয়া, কৃষ্ণমণি, তেওঁলোকৰতো মানে উজনি অসমৰ অনুষ্ঠানৰ বাবে যোগাযোগৰ ঠিকনাই পেপাৰত মোৰ নাম আৰু মোৰ বন্ধু ধাবা নাম্বাৰ দি দিছিলে, কণ্টেক্ট নাম্বাৰ। তেওঁলোকৰ হৈ বহুতবাৰ বহুত এগ্ৰিমেণ্ট আমি ইয়াত কৰি দিছোঁ। ৰাইজৰ সুবিধাৰ অৰ্থে তেওঁলোক গুৱাহাটী নগৈ এগ্ৰিমেণ্ট নকৰিলেও হৈছে। মোৰ ল'ৰা আছে লগতে, এয়া তেখেতৰ ল'ৰা দেৱাংগৰাজ। কি পঢ়ি আছা? 12 ফাইনেল। কোন কলেজ? সম্পূৰ্ণ বিশ্ববিদ্যালয়। ঠিকে আছে, গুড, ভালকৈ পঢ়িবা দেই। আৰু দেউতাৰ নিচিনা যাতে নাম কৰা। দেউতা ইজ এ গ্ৰেট পাৰ্চন, ইমানটোৱে মই কৈছোঁ, কাৰণ আজিলৈকে এনেকুৱা মানুহ পোৱা নাই। নিজৰ মানে কি ক'ম আৰু, ৰাইজে গম পাইছে, মই নক'লেও হ'ব। ঠিক আছে, তো দেউতাৰ নাম কৰি যোৱা, ভালকৈ থাকিবা আৰু ভালকৈ পঢ়িবা। থেংক ইউ। ঠিক আছে। তো দেখিলে দাদাই ধুনীয়াকৈ কথাখিনি সুধিলে, আৰু ভাল লাগিলে বহুত। এনেকুৱা মানে মানুহ খুব কম পাওঁ। চ' এতিয়া মই আপোনালোকক এতিয়া পাকঘৰলৈ লৈ যাওঁ, পাকঘৰত দেখুৱামগৈ।
তো এইফালে মোৰ লগৰ বুলি ক'লে বেয়া নহয়, মোক বহুত দিনৰ পৰা চিনি পায়। তোমাৰ নামটো কৈ দিয়া। অনিল কুটুম। অঁ অনিল, এই মোক একচুৱেলি বহুত দিনৰ পৰা ফিল্ম মাতি আছিলে আৰু ময়ো আহিম কৈ আছিলোঁ। চ' ফাইনেলি আজি সেই দিনটো আহি পৰিলেহি। আৰু অনিলে মোক এতিয়া গোটেই পাকঘৰৰ সঁজুলি ক'ত কি বস্তু আছে য'ত দেখুৱাব, মানে তেখেতসকলে ৰন্ধা। তো দেখিছে একচুৱেলি পাকঘৰটো ইমান চফাকৈ থৈছে, ইমান নিট এণ্ড ক্লিন, চব বস্তু নিট এণ্ড ক্লিনকৈ থৈছে, ইমান ভাল লাগিছে। আৰু বহুত কাৰিকৰ এইফালে লাগি আছে, আৰু এইফালে দাদাও আছে, আৰু এইফালে পিছে ব্ৰ তুমি কোৱাচোন কি কি আজি আছে বনাইছে, কি কি? মই ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ আপোনাক। অ'কে। আমাৰ চিকেন কাৰী বইল ৰেডি হৈ আছে। তো দেখিছে এইফালে চিকেন কাৰী ৰেডি হৈ আছে পূৰা ঘৰুৱা ষ্টাইলত আৰু ঘৰুৱা ষ্টাইলত বনি আছে। অ'কে, বঢ়িয়া। আছে আপোনাৰ কচু পিটিকা। অঁ এইফালে দেখিছে না কচু পিটিকা, কচু পিটিকা বঢ়িয়া। আৰু এইফালে আপোনাৰ পিঁয়াজ ৰচুন আছে। অঁ পিঁয়াজ ৰচুন ন? হয় হয় বঢ়িয়া। আৰু এইফালে আপোনাৰ ডিছখিনি আছে। কি আছে? মাছ আনি থোৱা আছে। আৰে বাপৰে বাপ। অঁ এইফালে দেখিছে কিমান ডাঙৰ মাছ, লোকেল বাহু মাছ 15.5 কেজিৰ আছিলে আজি। 15.5 কেজিৰ ডাঙৰ বাহু মাছ। এইটো ৰাইজৰ কাৰণে চাগে ন? ৰাইজৰ কাৰণে, হয়। ৰাইজৰ কাৰণে। এইফালে মাংস চাংস আছে। অহা কাষ্টমাৰখিনি প্ৰায় মানে লোকেল বস্তু খাব বিচাৰে। লোকেল বস্তু খাবলৈ, ৰাইট। লোকেলখিনি মই য'ৰ ত'ৰ পৰা মানে কালেক্ট কৰি পেলাই তেনেকৈ আনি পেলাই থোৱা হয়। অ'কে, বঢ়িয়া বঢ়িয়া বঢ়িয়া। বাকী আপোনাক মই এইফালে কিচেন আৰু দেখাম। এইফালে অঁ এইফালে দেখাম। বনাবৰা চলি আছে। এইফালে দিছোঁ মানে ড্ৰাই ফ্ৰাইৰ কাৰণে এইটো পৰ্ক। তো এইটো পৰ্ক ড্ৰাই ফ্ৰাই ন? ড্ৰাই ফ্ৰাইৰ কাৰণে বইল দিয়া হৈছে। বইল কৰা হৈছে। যিহেতু আজিকালি ফিটা পেলু হয় বুলি কয় ন? তো দেখিছে তেখেতসকলে একদম ধুনীয়াকৈ গাহৰিটো বইল কৰিছে, এইটো ভাল লাগিছে। বহুত জেগাত বইল নকৰিবও পাৰে, কিন্তু ইয়াত যিহেতু বইল কৰিছে দেখিছেনে? বইল কৰাটো আমাৰ শৰীৰৰ কাৰণেও ভাল, আৰু নহ'লে বইল নকৰাকৈ দিলে আমাৰ শৰীৰৰ কাৰণে যিহেতু বহুত বেয়া ফিটা পেলুৰ কাৰণে। তো ইয়াত দেখিছে ভাল কথা। আৰু এইফালে দেখিছে মাছৰ কণী বনাই আছে, বঢ়িয়া। এইটো আমাৰ কাৰণে, আপোনালোকৰ কাৰণে বনোৱা এইটো স্পেচিয়েলি। অ'কে, বঢ়িয়া বঢ়িয়া। আৰু এইফালে লেগ পিচ, লোকেল চিকেন, ব্ৰইলাৰ। এইফালে লোকেল চিকেন, এইফালে ব্ৰইলাৰ। আৰু এইফালে হাঁহৰ মাংস। এইটো তো এইফালে দেখিছে হাঁহৰ মাংস, আৰু এইটো মটৰ পনীৰ, ডাল ফ্ৰাই, মিক্স ভেজ। আৰু এইফালে মাছ ন? এইফালেও মাছ। এইফালে এইটো পৰ্ক নেকি? সেইটো পৰ্ক কাৰী। তো এইফালে পৰ্ক কাৰী, এইকাৰণে চিকেন ড্ৰাই ফ্ৰাই। এইটো ছাগলী মাংস চাগে। এইফালে মাটন দেখিছেনে? আৰু এইফালে বৰিয়লা মাছ চপ, ওৱান অফ দ্য মোৰ ফেভৰেট হয় দেই। বৰিয়লা মাছ চপ আছে, মোৰ ফেভৰেট হয়। আৰু লগতে এয়া কি? মিক্স ভেজ ন? এয়া ডাক কাৰী খতম হ'ল তাৰমানে ন? তো এইফালে দেখিছে তেখেতসকলে ইয়াৰ পৰাই সামগ্ৰীবিলাক চব যি বনায় তেখেতসকলে ইয়াৰ পৰাই দিয়ে। আৰু বিশেষ এই বস্তুটো কি বাৰু? এইটো আমাৰ এটা পৰ্ক। ৱাও, ষ্টিক হয়। এইটো দেখিছেনে? পৰ্ক ষ্টিক। ৱাও, ইমান ধুনীয়া লাগিছে চাওকচোন পৰ্ক ষ্টিকটো। লাঠি আছে নেকি কিবা তেনেকৈ দেখুৱাবলৈ? তাৰমানে কিবা টুথপিক দিয়া নাই। টুথপিক দিয়কচোন। তো দেখিছে ইমান ডাঙৰ ডাঙৰ পিচবিলাক। মই আপোনালোকক দেখুৱাইছে, এই চাওকচোন পৰ্ক পিচটো আল্টিমেট ডাঙৰ হৈছে, আৰু এই ডাঙৰ পিচে বহুতে ভাল পায়। আৰু যিহেতু এটা সময়ত ময়ো ভাল পাইছিলোঁ ডাঙৰ পৰ্ক, ভাল লাগিছে এই বস্তুটো, অলপ ভাল লাগিছে। আৰু এই ওপৰত কি দিছে? বন্ধাকবি দি দিছে নেকি? অ'কে। আৰু এই আপোনাৰ এইটো ডাইৰেক্ট ফ্ৰাই কৰি দিছে ন? অঁ তন্দুৰত পুৰা হৈছে ন? তো বহুত ভাল লাগিছে দেখিছেনে? আৰু এইফালে ধুনীয়াকৈ বনাই আছে। আৰু এইফালে তন্দুৰী ৰুটি ন? অ'কে। তো এইফালে ধুনীয়াকৈ তন্দুৰী ৰুটি বনাই আছে, মই তথাপিতো দুখাই দিছোঁ। এইটো অকণমান দাঙি দিয়কচোন। তো এইফালে চাওক ধুনীয়াকৈ তন্দুৰী ৰুটি কেনেকৈ বনায়, দেখিছে? তন্দুৰী ৰুটি বনাইছে। আৰু এইফালে ধুনীয়াকৈ তেখেতসকলে আলু পিটিকা চালু পিটিকা থৈছে। বেঙেনা হেৰিও দিয়ে ন? অঁ ৰাইচ থালি, বেঙেনা ফ্ৰাই দে। এইটো সাধাৰণতে বিয়াত পোৱা যায়, কিন্তু আপোনালোকে যে দিছে এইটো বৰ ডাঙৰ কথা। মই যিমান খাইছোঁ এই বস্তু কিন্তু পোৱা নাই। তো এইটো বৰ আনকমন বস্তু এটা দিছে। সাধাৰণতে মই বিয়াতে খাওঁ, এইটো হোটেলত কোনো আজিলৈকে হোটেলত পোৱাই নাই এই বস্তুটো। তো ভাল লাগিছে। অ'কে। তো এতিয়া আমাৰ চেফ আছে ইয়াতে। অঁ আমাৰ চেফ আছে বিভাস কলিতা। তো আপুনি মানে চেফ ন? গোটেইখিনি আপুনিয়ে মেইনটেইন কৰে। তো একচুৱেলি ভাল লাগিছে আপুনি যেনেকৈ ধৰণে ইমান ধুনীয়াকৈ আপুনি কিটচেনটো থৈছে, লগতে আৰু বিশেষকৈ পৰ্ক ষ্টাইলটো আল্টিমেট লাগিছে এই বস্তুটো। আৰু প্লাছ মাংস যোনটো বনাই আছে ডাঙৰ কেৰাহীখনত, সেইটো কালাৰটো ভাল লাগিছে। চিকেন কাৰীটো এইটো আমি চিকেন কাৰীটো বনাওঁ, এইটো দিনত 3-4 বাৰ বনোৱা হয়। আৰু বিশেষকৈ মই আৰু এটা কথা কওঁ, দাদাৰ কপাল ভাল যে আপোনাৰ নিচিনা এজন পাইছে। সঁচা কথা কৈছে দেই, কাৰণ আপুনি ইমানেই টেষ্ট বনাইছে, মানে আপুনি বনাই নহয়, যোনটো ৰাইজে আজি দাদাক আঁকোৱালি লৈছে। তো এনেকৈ দাদাৰ কাৰণে কাম কৰি যাওক, সেইটোৱে আমি আশা কৰোঁ, যাতে এনেকৈ ৰাইজৰ পৰা আপুনি আশীৰ্বাদ বুটলক যাতে। ঠিক আছে, অ'কে, থেংক ইউ তেতিয়াহ'লে দেই। অ'কে।
এইফালে আমাৰ অনন্ত আছে, অনন্ত অঁ এইফালে আৰু এজন আছে অনন্ত ন, তেওঁ কোক হয়। এজনো কুক হয়। তো সেয়ে দাদাই কি বনাই আছে? দাইল। অ'কে, বঢ়িয়া বঢ়িয়া, বনাওক দেই। তো এনেকৈ বনাই আছে ধুনীয়াকৈ, আৰু এতিয়া আমি গৈ থাকোঁ। বস্তু আপোনাক দেখাব থাকিব, মোৰ মানে ইয়াত ঘৰুৱা আচাৰ। আৰে বাপৰে, দেখিছেনে এই আচাৰ? এই চাণক্যক ক'লে নাই আপুনি? অঁ হয়, তাক ক'লে নাই? নাই কোৱা, তাক নাই কোৱা। অঁ ৰখা, কৈ দিছোঁ। নক'লে এইটো। ঐ চাণক্য, এইফালে হা। এতিয়া চাণক্যকো মাতিছোঁ। এইটো বস্তু একদম দেখিছেনে, আচাৰ, বিভিন্ন ৰকমৰ আচাৰ। এইটো তোমালোকে এইটো ঘৰত নিজে বনাওঁ, ইয়াতে আমি নিজে তৈয়াৰ কৰোঁ। বীজ জলকীয়া আছে আপোনাৰ। প্ৰথম এটা কৈ দিয়কচোন, কি আচাৰ? এইফালে আচাৰ দেখিছেনে, ভৰটো ৰাইজৰ কাৰণে তেখেতসকলে ঘৰতে বনাই বোলে। এইটো কি আচাৰ? এইটো আপোনাৰ হেৰি আমলখি। আমলখি। আমলখি, এইটো বাঁহগাজ হয়। বাঁহগাজ, এইটো ঔটেঙা। ঔটেঙা, অঁ এইটো আপোনাৰ হেৰি নগাটেঙা। নগাটেঙা, বীজ জলকীয়া, এনেকৈ চব আমি নিজে ইয়াতে বনাওঁ মানে। আৰু অ'কে। বাকী থলুৱা খাদ্যখিনি আপুনি চাইছে। এইকেইটা কি? বীজ জলকীয়া হয়। বীজ জলকীয়া ন? বীজ জলকীয়া বছৰটোৰ কাৰণে এদিনত মানে বনাই থোৱা হয় আৰু ছিজনত। এইটো অ'কে। ছিজনেলহে ওলায়। ছিজনেলৰ আৰু কাৰণে এইটো কি আচাৰ ন? বনাই থোৱা হয়। এই ছেম। অঁ ছেম ন? অ'কে, আৰু এইখিনিও ছেম? অঁ 10-12টা মানে এইটো কৰ্দৈ হয়। অ'কে। কৰ্দৈ। তো এই দেখিছে কি ধুনীয়াকৈ আচাৰ থৈছে, ভাল লাগিছে। পানী টেঙাৰ পৰা আনি অ'কে, ইয়াত তৈয়াৰ কৰা হয়। তুমি বনাইছা? হয় হয়। বা বঢ়িয়া ল'ৰা, একদম মজা আছে দেই। সেইফালে চাব পাৰে আপুনি নিজৰ থলুৱা খাদ্যখিনি। অ'কে, ঢেকীয়া শাকো আছে। ৰাজধানী দিয়া যায়। নৰসিংহ পাতটো খুবেই মানুহৰ লাগে পচন্দিত। হয়, নৰসিংহ পাত শৰীৰৰ কাৰণে বহুত ভাল। হয়। ঠিক আছে। পিৰালি পালেং আছে, পিৰালি পালেং অঁ দেখিছে, এইফালে পিৰালি পালেঙো আছে। এইবোৰ আছে, অ'কে, বঢ়িয়া। ধনিয়া আছে। বঢ়িয়া। এইবিলাক আমি চব থলুৱা বস্তু আমি আনি ধুনীয়াকৈ ৰাইজৰ বাবে আগুৱাই দিওঁ। অমিতা অ'কে। আৰু লাও, এইটো ধৰক লোকেল মাছ আহিলে তাৰ মাথাৰ লগত মানে খাৰ দিয়া হয়, ৰাজধানীৰ লগত মানে তেনেকৈ। ঠিক আছে, বঢ়িয়া। তো দেখিছে, আপোনালোকে আহিব পাৰিব, লাহোৱালতে আছে। আৰু বন্ধু ধাবা। তো ধুনীয়াকৈ আহিব, জুতি লগাই 100 টকাতে ধুনীয়াকৈ আপুনি পেট ভৰাই খাব পাৰিব। যদিও আপুনি মাছ মাংস নাখালে 100 টকাতে আপুনি পেট ভৰাই ধুনীয়াকৈ 6-7 বিধ দি ধুনীয়াকৈ খাব পাৰিব। ইয়াত আপোনালোকে ধনী মানুহো খাব পাৰিব, ইয়াত দুখীয়া মানুহো খাব পাৰিব এসাঁজ ধুনীয়াকৈ। কাৰণে সুবিধা আছে। আৰু যিহেতু দাদা অন্তৰখন ডাঙৰ, দাদাইতো ধুনীয়াকৈ খোৱাবই। সেয়াই আৰু। তো এয়া দেখিছে, দাদাই চাণক্যক ধুনীয়াকৈ গামোচা এখন পিন্ধাব লৈছে। আচলতে মই মানে ফাৰ্ষ্ট টাইম আজি এইটো এক্সপিৰিয়েঞ্চ পাইছোঁ। বহুত ধন্যবাদ। স্বাগতম জনাইছোঁ। আৰু তোমাৰ এই নিজৰ এই প্ৰথম যাত্ৰা পথত আগুৱাই যোৱা আৰু উন্নতি কৰা, ৰাইজৰ মৰম সক্ষম হোৱা। আমাৰ মাজত আছে আমাৰ একচুৱেলি আজি ফাৰ্ষ্ট টাইম এনেকুৱা এক্সপিৰিয়েঞ্চ এটা পাইছোঁ। আমাৰ প্ৰ' বুলিয়ে কৈছোঁ, লগৰ হয় দাদা, থেংক ইউ। আমাৰ বন্ধু আমালৈ আদৰণি জনাইছে। মোৰ মানে ভিডিঅ'টো কৰি বহুত ভাল লাগিছে। মোৰ ভাল লাগিছে। মানে বহুত ফ্ৰেণ্ডলি হয়। বহুত ধুনীয়া আৰু তেখেত মৰমীয়াল হয়। মানে মই ধাবাত চিষ্টেমেটিককৈ আছে। মানে আপুনি যেনেকুৱা মানে তেখেতসকলো তেনেকুৱাই। আমি এটা পৰিয়াল, কোনো ষ্টাফ নাই, আমি সকলো এটা পৰিয়ালৰ আমি তাকে কওঁ মই আৰু আমি বিপদে আপদে আমি একেলগে আৰু যিসকল ইয়ালৈ আহিব পাৰোঁ সেইসকলো আমাৰ বন্ধু। আৰু আপুনি এক্সপাণ্ড কৰা কিবা ব্যৱস্থা কৰিছে নেকি সেইখন? এতিয়া আমি প্লেন কৰি আছোঁ। আমি পিছফালে আমি অলৰেডি আমি আৰ্ট ফিলিং কৰিলোৱে, কিন্তু এই বৰষুণে অকণমান বিধি পথালি দিলে, নহ'লে ইমান দিনে আমি আপোনালোকক পিছফালেও লগ পাব পাৰিম। পিছফালে এই আগৰ এইখন সদ্যহতে থাকিব, আমি পিছফালে মানে কি হৈছে, ৰাইজে মোক সকলোৱে মানে আপত্তি কৰিছে, আপুনি AC ৰুম কিয়, AC কেবিন কিয় ওলোৱা নাই। বহুত বেছি গৰম হৈছে। বেছি গৰম হৈছে আৰু আজিকালি সকলোৰে ঘৰত AC, গাড়ীত AC, আৰু আহিলে ধাবাত আহি খাব যে নন এচিত মানে মানুহ কমফৰ্টেবল নহয়। সেইকাৰণে আমি কি কৰি নেক্সট চাইডে বনাম, সুন্দৰকৈ বনাম। আমি কোনো নাহিলে আমি ফাৰ্ষ্ট আহিম। খালি ফোন এটা কৰি দিব আমাক। মই ইয়াকো ধন্যবাদ জনাইছোঁ। এই বেছি বহুত দিনৰ পৰা মোক মাতি আছিলে, ত' আজি আহিলোঁ। আৰু বিশেষকৈ মই ইয়াৰ কাৰণে চাণক্যৰ কাৰণেও ৰখি আছোঁ, কাৰণে যিহেতু আজি বহুত ভাল লাগিলে, একদম অন্তৰত চুই গৈছে, যিহেতু ইমান ধুনীয়াকৈ আপোনালোকে মৰম দিছে। ত' এনেকৈ যাতে আপোনালোক থাকক, এনেকৈ যাতে চলক, তাৰে মই শুভকামনা। হয়, ধন্যবাদ। আৰু এই তোমালোকৰ চেনেলৰ জৰিয়তে মই ৰাইজক জনাব বিচাৰোঁ, আমাৰ যিবিলাক স্কাল্পচাৰ লাগি আছে, সেইবিলাক আমাৰ থলুৱা শিল্পীয়ে বনাইছে, তেখেত যদুমণি গগৈ। তেখেতে স্কাল্পচাৰ তেখেত আমাৰ
বহুত ঠাই আমাৰ ডিব্ৰুগড় DC অফিচ আৰু DCPM এইবিলাকত বহুততে গুৱাহাটী কামাখ্যাৰ পৰা ধৰি কামাখ্যা গুৱাহাটী কামাখ্যা অহা যোৱা চিৰিখনতো আছে আপোনাৰ দিল্লী আসাম আছামৰ ওচৰতো আছে তাতো চলি আছে কাম কোনোবাই লাগিলে আমাৰ ইয়াৰ পৰা কিনি লৈ যাব পাৰিব আপুনি থলুৱা বস্তু হয় বহুত বেছি ভাল লাগিছে মই আহিবলৈ বেছি ভাল লাগিছে এয়া হৈছে গ্লাছৰ হয় ন গিলাচ ফাইভ শৰাইঘাটৰ যুদ্ধৰ সময় শৰাইঘাটৰ যুদ্ধৰ সময়ত হয় তো এয়া দেখিছে শৰাইঘাটৰ যুদ্ধৰ সময় হয় লাচিত ৱাশ্বেবল হয় আপুনি ধুব পাৰিব কোনো কালাৰ নাযায় অ'কে ধুব পাৰিব ৱাশ্বেবল হয় আপুনি এনেকৈ মাৰিব এইটো ভাগিবলৈ নাই এইটো লাইফ টাইমৰ কাৰণে অ'কে ফাইবাৰ ন আৰু এইফালে যে বিহু ধুনীয়াকৈ নাচি আছে নচুৱাই আছে বেয়া হৈ নাযায় আৰু এইটো যোনে বনাইছে তেখেতৰ নামটো কি বুলি ক'লে যদুমণি গগৈ আৰু এই কালাৰটো বহুত দামী এইটো মানে পাৰ লিটাৰ 1200 মানৰ কালাৰ হয় কালাৰ অ'কে এইবিলাক কি হয় ফেড নহয় আপোনাৰ বহুত দিনৰ মূৰত যদি কিবা কাৰণত হয় তেতিয়া আকৌ ৰিপেইণ্ট কৰি দিলে ৰিপেয়াৰিং কৰিলে সেইকাৰণে আমাৰ উজ্জ্বলতা পাম আমি অ'কে কিন্তু চিন্তাবোৰ খুব ধুনীয়া মানে মানে বহুত বেছি ভাল হৈছে দেখি পেলাই সঁচাই ধুনীয়া লাগিছে বস্তুবিলাক তো এইফালে সিংহৰ মুখো আছে আমি এইবিলাক সজোৱাৰ উপৰি তেখেতক এটা আমি গেলেৰী দিছোঁ তেখেতক মানে ৰাইজৰ ওচৰলৈ যাবৰ কাৰণে আমি এটা সুবিধা দিছোঁ এইবিলাক যদি মানে কোনোবাই বাই কৰিব বিচাৰে ধাবাত সেইবিলাক কৰিব পাৰিব ন নিশ্চয় ইয়াতে প্ৰাইচ টেগ লগা আছে অঁ এইফালে চাওক আপোনালোকে যদি কিনিব বিচাৰে ইয়াৰ পৰা ধুনীয়াকৈ প্ৰাইচ টেগ লগা আছে তো ফাইবাৰ তো ফাইবাৰৰ হয় ব্ৰেকেবল হয় এইবিলাক আৰু ইয়াত আনব্ৰেকেবল হয় ন ভাঙি অ'কে বেছি প্ৰেছাৰ কৰিলে ভাঙিব কিন্তু আদাৰৱাইজ এনে একো নহয় মানে একো নহয় তাৰমানে অ'কে আমাৰ বাবা শিৱ আছে অ'কে বাবা শিৱ সদায় শিৱ হৰাই পেলাই নাথাকিব অ'কে মানে প্ৰাৰ্থনা জনাওক তাকে সকলোৰে মংগল কৰক আৰু প্ৰাইচ লিষ্টবিলাকো ধুনীয়াকৈ ইয়াত লিখাই আছে ক'ৰবাত ছাইডত এয়া দেখিছে 15,000 আছে তো এনেকুৱাই এয়া তোমাৰ ৰাধাকৃষ্ণ আছে ৰাধাকৃষ্ণ আছে হয় সুন্দৰভাৱে তেওঁ কৰিছে অ'কে আমাৰ জ্যোতিপ্ৰসাদকে আদি কৰি অপিন্দ আছে চুকাফা আছে এইফালে চুকাফা এয়া শংকৰদেৱ মাধৱদেৱ ন শংকৰদেৱ মাধৱদেৱ আছে তো সেয়া মই অলপ আগতে কৈ গৈছিলোঁ আপোনাৰ এইফালে চুকাফা তাৰপৰা আমাৰ বাকী সকলো অসমৰে আমাৰ ম'হৰ যুঁজ আছে ইয়াতে ৰংঘৰ বাকৰিত ম'হৰ যুঁজ আৰু এইবিলাক আমাৰ আপোনাৰ হেৰি ৰাখিছোঁ এইবিলাক পেন ষ্টেণ্ড পেঞ্চিল চেঞ্চিল ৰাখিব পৰা ন পেঞ্চিল পেন এনেকৈ ধুনীয়াকৈ এনেকৈ ৰাখিব পাৰে অ'কে আৰু এইবিলাক আমাৰ ফ্লাৱাৰ ভাজ আছে ধুনীয়াকৈ ফ্লাৱাৰ ৰাখিব পাৰে অ'কে ঠিকে আছে তেতিয়াহ'লে ভাল লাগিছে তেতিয়াহ'লে দেই তো এয়া দেখিছে এতিয়া আমাৰ যিহেতু থলুৱা যোনটো খাদ্য আহি গ'ল তো এইফালে আপোনাৰ ভাত আছে আৰু এইফালে ভাজি কি ভাজি হয় সেইকাৰণে কি ভাজি হয়তো আলু ভাজি মিক্স ভেজ হয় আৰু এইফালে আপোনাৰ মই যোনটো মোৰ ফেভাৰেট হয় বেঙেনা ফ্ৰাই হয় এইফালে আলু পিটিকা এইফালে চালাড আৰু এইফালে কিবা তৰকাৰী এটা হয় আৰু এইটো খাৰ আৰু এইটো মটৰ ঘুগুনি আৰু এয়া পায়স আৰু এইফালে দেখিছে পৰ্ক আপোনাৰ আৰু পৰ্ক ষ্টিক আৰু প্লাছ এই হাঁহৰ মাংস আৰু এই হ'ল আপোনাৰ লোকেল চিকেন আৰু বিশেষকৈ ইয়াত চবতছে মানে বেলেগ মানে কি বুলি ক'ম এইটো ইয়াৰ স্পেচিয়েলিটি হ'ল বিশেষ আচাৰটো তো ইয়াত আপুনি চাওক কেনেকুৱা বিভিন্ন ৰকমৰ আচাৰ আছে এইটো হ'ল হেৰি নগা টেঙা এইটো কিহৰ হয় এইটো খৰিচা এয়া খৰিচা আৰু এইটো ভোট জলকীয়া এয়া ভোট জলকীয়া এই চাটনি হয় আৰু এয়া আমলখিৰ হয় আৰু এইটো জলকীয়া আছে জলকীয়া আচাৰ অ'কে ভোট জলকীয়া আৰু চাগে আমো আছে তো এইটোৱে ইয়াত চবতছে বেষ্ট ভাল লাগিছে মোৰ এই বস্তুটো দেখি তাৰমানে সাধাৰণতে দেখা নাপায় তো ইয়াত দেখি ভাল লাগিছে তো এতিয়া আমি ইয়াত ধুনীয়াকৈ এতিয়া এইখিনি চেছ কৰিম আৰু আমাৰ লগত থাকিলে তোমাৰ ঠাণ্ডা হৈ যাব মানে সেইটো বস্তু সঁচা খাই লোৱাচোন ঠাণ্ডা হৈ যাব প্লে কৰিলোঁ অঁ ষ্টাৰ্ট তো এয়া এতিয়া আমাৰ যিহেতু বন্ধু ধাবাৰ যোনটো আমাৰ মেইন ট্ৰেডিশ্যনেল যোনটো খাদ্য সেই খাদ্যটো আমি এতিয়া খাব লৈছোঁ আৰু বহুত এক্সাইটেড হৈ আছোঁ খাবলৈ কাৰণে ইমান ধুনীয়া তেখেতসকলে খাদ্যবিলাক দিছে এতিয়া প্ৰথম মই খাব লৈছোঁ দাইলটোৰ পৰা ষ্টাৰ্ট কৰিম তাৰপিছত বাকীবিলাক খাম তো ইয়াত দেখিছে দাইলটো বহুত ডাঠ হৈছে আৰু এনেকুৱাই খাই ভাল লাগে ডাঠ দাইল দাইলটো বহুত টেষ্টি হৈছে দাইলটো ন দাইলটো বহুত টেষ্টি হৈছে কাৰণ কেলৈ আমি ঘৰত চিম্পলকৈ বনাইছে খাওঁ যে
তো তেনেকুৱাই লাগিছে আমাৰ আইতাহঁতে বনোৱা বা গাঁৱত গ'লে যিটো দাইল পাওঁ সাধাৰণতে তাৰ দাইল বহুত পানীয়ে হয় কিন্তু এতিয়া দাইলটো যোনটো বহুত দাঁত হৈছে চব খাই বহুত ভাল লাগিছে এইটো বেছি ভাল পাওঁ তো ইয়াত দেখিছে খাৰ অঁ খাৰটো খাওঁ কেনেকুৱা আছে তুমি নাখালে মিছ কৰিলা মই সঁচাকৈ চানদুবিখন মিছ কৰে মই খাৰটো এদিন আগতে বহুত ভাল পাওঁ কিন্তু আজিকালি মই এতিয়া খাব নোৱাৰোঁ খাৰ বেঙেনা কচু এইবিলাক খাব নোৱাৰোঁ ধুনীয়া হৈছে খাৰটো নহয় মানে আনকি মোৰ মাহঁতেও এনেকুৱা খাৰ বনাব নোৱাৰিব নেকি চাগে মই খাইছোঁ বহুত জেগাত খাৰ খাইছোঁ কিন্তু আল্টিমেট বনাইছে মানে মই তোমাৰ তাতো কৈ ল'ব পাৰিলা অঁ সঁচাকৈ বহুত ধুনীয়া আছে তো মই আৰু এবাৰ লৈ ল'ম এইটো মাছৰ খাৰটো মাছৰ হেৰি যে মাথা চাথা বা মাছ দি দিলে ভাল লাগে খাই পেলাই মই আৰু এটা বাইক লৈ লওঁ তো এয়া দেখিছে এতিয়া মই আকৌ এই বস্তুটো সাধাৰণতে যিমান য'তেই হোটেলত বা ৰেষ্টুৰেণ্ট গ'লে এইটো বস্তু নাপাওঁ এইটো হ'ল বেঙেনা ফ্ৰাই আজি মই এইটো খাব লৈছোঁ আৰু বেঙেনা ফ্ৰাই মোৰ সদায় এপিচ নহয় আৰু বেঙেনা ফ্ৰাইটো যথেষ্ট দিয়া থাকে 4-5 পিচমান দিয়া থাকে আপুনি ট্ৰাই কৰিব বেঙেনা ফ্ৰাই মজা বনাইছে মই এতিয়া এই মটৰ ঘুগুনিটো লৈছোঁ অকণমান আৰু হোটেলত যদি বেঙেনা ফ্ৰাই এপিচ দিয়ে মনটো দুখ লাগি যায় আৰু এপিচ লাগে অঁ আৰু ৰঙালাও ফ্ৰাই আৰু পাপৰ এডোখৰ দিলে নহয়গৈ দুডোখৰ ল'বই লাগে মটৰ ঘুগুনি যেনেকৈ ঘৰত হয় তেনেকুৱাই হৈছে টেষ্টটো চেম এতিয়া এই আলু পিটিকা অকণ লৈছোঁ তো এতিয়া এই মাছৰ কণীটো যোনটো মোৰ ফেভৰেট হয় চানদুবিখৰো বহুত ফেভৰেট হয় কিন্তু মোৰো একচুৱেলি বহুতেই ফেভৰেট হয় এইটো তো এতিয়া এইটো খাব লৈছোঁ তো এয়া মাছৰ কণী বিবেক ভাই কেনেকুৱা আছে বঢ়িয়া হৈছে মজা থেংক ইউ দেই তো এতিয়া টেষ্ট কৰিব অঁ এতিয়া লাষ্ট এতিয়া এই যিহেতু মই গাহৰিটো নাখাওঁৱেই হাঁহটো এনেও মোৰ প্ৰব্লেম আছে তো বিশেষকৈ এতিয়া মই এই লোকেল যোনটো চিকেন হয় তো এই চিকেন পিছে লওঁ অঁ হাঁহ ল সেই ল হাঁহ ল তো এইটো মেইন কেনেকুৱা হৈছে আল্টিমেট এই চিকেনৰ টেষ্টটো মই বহুত মন আছিলোঁ আল্টিমেট অলপ মিঠা টেঙা লাগিছে হয় নাই কোৱা অলপ মিঠা অলপ টেঙা লাগিছে আৰু মছলাৰ যোনটো টেষ্টটো তেনেকৈ মছলা টেষ্ট ইমান নাই কিন্তু অলপ মিঠা টেঙাহে লাগিছে আৰু যদি আপোনালোকে দেখিছে চাগে এই যোনটো মাংসৰ পিচটো তাতে কিমান চফ্ট মাংসৰ পিচটো বহুত চফ্ট হৈছে স্পেচিয়েলি ইয়াত আচাৰটো বহুত ফেমাছ আছে আপোনালোকে আহিলে এই আচাৰকেইটা ট্ৰাই কৰিব ভোট জলকীয়া আচাৰটো কি ধুনীয়া গোন্ধ আছিলে এতিয়া আচাৰ মই গোটেইকেইটা এইটো বেম্বু চুপ এইটো লোৱা তো এইটো বেম্বু এইটো সৰুকৈ কুটি থোৱা থাকে বেম্বু চুপটো তো এইটো আচাৰটো ফাৰ্ষ্ট টেষ্ট কৰোঁ ধুনীয়া আছে নে মজা হৈছে ফ্লেভাৰটো ষ্ট্ৰং কাৰণে পাতলকৈ আছে ফ্লেভাৰটো পাতলাকৈ আছে মজা হৈছে এইটো ট্ৰাই কৰিছোঁ এইটো হৈছে কিবা এটা টেঙা এটা এইটো নৰা টেঙা আছিলে নেকি নগা টেঙাটো আচাৰ চব এয়া দেখিছে নগা টেঙা চফ্ট দিছে নেকি নগা টেঙা হয় এইটো নগা টেঙা এইখিনি বহুত জ্বলা দেই আচাৰখিনি অকণ জ্বলা আছে আচাৰখিনি জ্বলা গোটেইকেইটা খাই দিয়ে অৱস্থা বেছি বীজ জলকীয়া লগত দিয়া আছে যে বীজ জলকীয়া দিয়া আছে ন আৰু এই কালাৰটো সেইকাৰণে ইমান ধুনীয়া হৈছে মিঠাতেল আৰু এইটো বীজ জলকীয়া কালাৰ হয় এইটো এইটো ভাল হৈছে এইটো বহুত ভাল আচাৰ হয় নগা টেঙা আচাৰটো তাৰপিছত এইটো এটা আমলখি এটা আছে এইটো চকুৰ পৰা পানী উলিয়াই দিয়ে এইটো আমলখিটো খাই দিয়া ধুনীয়া লাগিব হজম কৰি দিব এই ভোট জলকীয়া দিয়ে গোন্ধটো কিন্তু মানে পাতলা হয় কিন্তু খাই দিওঁ মানে গোন্ধটো পালে খাব লাগে আমলখি এইটো যেনে নৰ্মেল যেনেকুৱা আচাৰটো এইটো হৈছে ভোট জলকীয়া এইটো কিন্তু এইটো নালাগে দিয়া আৰু তেতিয়াহ'লে এতিয়া একো নাই চানুকৰ কাৰণে কৈ দিছোঁ বেছি ভোট জলকীয়াটো নাখা হা আচাৰটোখিনি অকণমান নে অঁ মই এনেই আঙুলিটো চেলেক্ট মাৰিছোঁ আৰু কেনেকুৱা হৈছে ক'বা আৰু যিহেতু মই হাঁহটো নাই খোৱাৰ কাৰণে চানুকৈ এইটোৱে খাই দিছোঁ জ্বলা এইটো নৰসিংহ পুদিনা চাটনি চিকি আছে হয় নাই এইটো ভোট জলকীয়া মেইন আমাৰ গোন্ধটো লৰাই দিওঁতে কি ধুনীয়া গোন্ধ আহে অ' কিমান এইটো এইটো ভোট জলকীয়া নহয় বেলেগ এটা আছিলে এইটো আপোনাৰ ভোট জলকীয়াও আছে লগতে হেৰি আমৰ ভোট জলকীয়া এইটো
এইটো ট্ৰাই কৰা, এইটো স্পেচিয়েল। ইয়াত কি আছে, কলা জিৰাটো আছে, ভোট জলকীয়া আছে আৰু মিঠাদাল আছে। এইটো স্পেচিয়েল আচাৰ হয় ইয়াত, এইটো মানে স্পেচিয়েল হয়। এইটো পৰঠাৰ লগত মজা লাগিব খাই। এইটো পুৰা ফালিব, কাৰণ এইটো বহুত জ্বলা। ঘামি চামি অৱস্থাটো বেছি আছে, আমি চেঞ্জ হৈ গৈছোঁ বহুত নকৈছোঁ আৰু ইমানে টেষ্টটো কেনেকুৱা লাগিলে? তই এতিয়া দেখিছে এইটো চাটনি, লাষ্ট এইটো আছেগে, এইটো চাটনি আছে, মাৰি দিয়া। তো এইটো চাটনি খাব লৈছোঁ। কিহৰ এইটো? পদুনা নৰসিংহ মিক্স কৰি বনাইছে। তো চাটনিটো ভাল হৈছে, কিন্তু এই চাটনিটো যোনে জ্বলা খাব পাৰে তেখেতসকলে খাব, যোনে নোৱাৰে নাখাব, কিন্তু আল্টিমেট হয়। আৰু এবাৰ লওঁ লাইটটো। সঁচাই খাই বহুত ভাল লাগিলে। আৰু এতিয়া যিহেতু তেনেকৈ বেছি খাব পৰা নাই, একো নাই। এতিয়া ধুনীয়াকৈ খালোঁ, ধুনীয়াকৈ গোটেইখিনি খতম কৰি লওঁ, আকৌ লগ পাই আছোঁ। তো ফাইনেলি আমি ইয়াৰ পৰা ওলাইছোঁ, আৰু দাদাই যিহেতু আমাক বহুত ভাল লাগিলে, দাদাই ইমান ধুনীয়াকৈ সন্মান দিলে, আৰু প্লাছ আমাৰ ব্ৰ আছে, ব্ৰয়ে আজি ইমান ধুনীয়াকৈ শুশ্ৰূষা কৰিছে, ভাল লাগিছে। দাদাও শুশ্ৰূষা দিছে। আৰু এটা কথা, বিল এটকাও নল'লে, এইটো বেয়া কাম কৰিলে। বিল ল'ব লাগিছিলে, এটকা বিল ফ্ৰীকৈ পাৰিলে আমাক। ছেকেণ্ড টাইম ল'ম আকৌ। ছেকেণ্ড টাইম ল'বলৈ আমি দিছিলোঁ, কিন্তু নালাগে বুলি ক'লে। তো সকলোৱে কৈছোঁ দেই, বাই বাই। অ'কে, বাই বাই। তো এতিয়া গৈ থাকোঁ, আৰু এইফালে দাদা আছে। দাদা থেংক ইউ দেই। হয় হয়, থেংক ইউ, তোমালোক আহিলা, বহুত ভাল লাগিলে। আৰু বিশেষকৈ দাদাৰ ছোৱালীজনীৰ চেনেল আছে বোলে, মই সেইটো আপোনাৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপুনি পাৰিলে লিংকটো মোক দি দিব, হোৱাটছআপত দি দিব। এনজয় উইথ নুপুৰ। অঁ, এনজয় উইথ নুপুৰ বোলে, তলত আছে, ডিছক্ৰিপশ্যনত দি দিম মই। ধুনীয়াকৈ আপুনি তেখেতৰ ছোৱালীজনী অলপ চাব আৰু প্ৰমোট কৰিব, আশীৰ্বাদ কৰিব, তাইক লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। অঁ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকন টিংকি বজাব নাপাহৰিব। হয় তো সেয়া দাদা, থেংক ইউ। থেংক ইউ। থেংক ইউ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, যিহেতু ভাল লাগিলে। তো সেয়ে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। বাই বাই।